দোস্তো জিকে ক্ৰিয়েশ্যন চেনেলটোৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপুনিও যদি নতুন এটা ইউটিউবাৰ হয় তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈ চাই থাকক। বহুতে এইটো সমস্যাত ভুগি আছে যে ছাবস্ক্ৰাইবাৰটো তেওঁলোকৰ হাইড কৰিব পাৰে। তো কোনোবাই যদি আপোনাৰ চেনেলটোত গৈ কিনে ভিডিঅ' চাই থাকে তেতিয়া আপোনাৰ ছাবস্ক্ৰাইবাৰ কম দেখা পায়, তেতিয়া মানুহজনৰ ভিডিঅ'টো চাবলৈ ভাল নাপাব। তো আটাইতকৈ গুৰুত্বপূৰ্ণ নতুন ইউটিউবাৰৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা হৈছে ছাবস্ক্ৰাইবাৰ হাইড কৰা। তো আজি কেনেকৈ ছাবস্ক্ৰাইবাৰ হাইড কৰিব পাৰি এইখিনি গোটেইখিনি কথা মই ভালদৰে বুজাই দিম। তো ভিডিঅ'টো সকলোৱে চাই থাকক। তো বৰষুণৰ বতৰ অলপ বৰষুণৰ চাউণ্ড আহিব পাৰে, তো তাৰ কাৰণে ক্ষমা কৰিব। আপোনালোকে প্ৰথমে ক্ৰম ব্ৰাউজাৰত যাব, তাৰপিছত আপোনাৰ ইউটিউবটো অন কৰিব। তো চাই থাকক ইউটিউবটো অন হ'ল। তাৰে পিছত আপোনাৰ এই ছাইডত আপোনাৰ লগ'টোৰ সৈতে আপোনাৰ চেনেলটো আহিব। তাৰপিছত আপুনি কি কৰিব, ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিব। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰি আপোনাৰ ইউটিউব ষ্টুডিঅ'টো অ'পেন হ'ব। হোৱাৰ পিছত আপোনালোকে কি কৰিব, এইফালে যোনফালে আপোনাৰ লগ'টো এতিয়া সেইখিনিত তাতে ছেটিংছ বুলি আছে, সেইখিনিত ক্লিক কৰিব। ছেটিংছত যায় আপুনি চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰি এডিশ্যনেল চেনেল ছেটিংছত যাব, যাই তললৈ যাব অলপমান। তললৈ গ'লে তাতে লিখা থাকিব ডিছপ্লে দ্য নাম্বাৰ, সেইটো অপশ্যনটো অফ কৰি ছেভ কৰি দিব। তো ছেভ হোৱাৰ পিছত আপোনালোকৰ তাত এনেকৈ মেছেজ দিব ছেটিংছ ছেভ। তো আপোনালোকে বেলেগ চেনেল হিচাপে হৈ গৈছে। তো আজিলৈ ইমানেই।